চেলিউট তিৰংগা অসম প্ৰদেশৰ উদ্যোগত চেনেহ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক লৈ প্ৰতিবাদ ও শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হয়। পাকিস্তানী সন্ত্ৰাসবাদী অমানৱীয় ঘটনা ঠিকাৰ দিছে চেলিউট তিৰংগা অসম প্ৰদেশে। শনিবাৰে চেলিউট তিৰংগা অসম প্ৰদেশৰ লগত চেনেহ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলো ওলাই আহিছে। এনে অমানৱীয় ঘটনা আৰু নহওক, চৰকাৰক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। এই নিন্দনীয় ঘটনাক প্ৰতিবাদ কৰি চেলিউট তিৰংগা অসম প্ৰদেশৰ সকলো জিলাতে এই কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি জনায়। ভাৰত চৰকাৰে এই অমানৱীয় ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদীসকলক উচিত শাস্তি প্ৰদান কৰিব বুলি আশা ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে চেলিউট তিৰংগাই শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছে। মানে এনেকুৱা ঘটনা আশবিকাই ক'বনে, অমানৱীয় ক'ব নে নৃশংসই ক'ব, ভাষা নাই এই ঘটনাৰ। হয়তো গোটেই বিশ্বত এনেকুৱা ঘটনা ঘটা নাই আজিলৈকে, য'ত নৱবিবাহিতা পত্নীৰ কাষত নিজৰ স্বামীক হত্যা কৰিছে, নাবালক সন্তানৰ সন্মুখত নিজৰ পিতৃক হত্যা কৰা হৈছে। কোনো ধৰ্মই কোৱা নাই যে নিৰীহ মানুহক হত্যা কৰা, কোনো মানুহে হত্যা কৰাৰ কথা কোৱা হোৱা নাই। ইছলাম যিটো ধৰ্মৰ কথা, ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি, কিন্তু শান্তি আছে জানো? এয়া শান্তিৰ বিশ্ব হৈ থকা নাই। ভাৰতবৰ্ষৰ নিচিনা এখন হিন্দু ৰাষ্ট্ৰত পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে ধৰ্মক লৈ আমাৰ হিন্দুসকলক হত্যা কৰিব, যিসকল বেছিভাগেই আমাৰ দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ থকা বিষয়া, নতুনকৈ বিয়া হৈছে, গোটেই জীৱনটোৱে বাকী আছিলে, কিমান ক্ষতি হৈ গ'ল আমাৰ ভাৰতবৰ্ষত। গতিকে আমি প্ৰতিবাদ কৰিবই লাগিব। আজি এই ঘটনাই সমগ্ৰ বিশ্বৰ সমগ্ৰ স্তৰকে আত্মাক চুই গৈছে, হৃদয়ক চুই গৈছে, বিবেকক চুই গৈছে। কোনেও সমৰ্থন কৰা নাই, বিশ্বৰ কোনো এখন ৰাষ্ট্ৰই, কোনো এজন নাগৰিকে ইয়াক মানে সমৰ্থন কৰাৰ তীব্ৰ গৰিহণা দিছে। আনকি চাওক, আজি এই চেনেহ বৃদ্ধাবাসৰ শ্ৰদ্ধাৰ আইতাসকলে ইয়াত প্ৰতিবাদ কৰিব গৈছে। বুজি পাইছোঁ, মই ভাবিছোঁ আইতাই গম পাই জানো, আইতাটো চকুৰে ভালকৈ হেৰি কৰিব, তথাপিতো তেওঁ আত্মাৰে অনুভৱ কৰিছে, উপলব্ধি কৰিছে যে এই এটা ঘটনা ঘটিছে, যে নৃশংস হৈছে, এইটো অমানৱীয় হৈ গৈছে। এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়া উচিত। আৰু আমি একো কৰিব নোৱাৰিলেও যিসকল লোকে মানে এনেই এটা ফুৰিবলৈ যাওঁতে তেওঁলোকক হত্যা কৰা হ'ল, সেই যিবিলাক হত্যাৰ বলি হ'ল, সেইসকলক ইতিমধ্যে শ্বহীদ ঘোষণা কৰা হৈছে। সেইসকলৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে, তাকে কামনা কৰিছোঁ। আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি গোটেই বিশ্বত, গোটেই ভাৰতবৰ্ষত, গোটেই অসম প্ৰদেশত সৰ্বস্তৰত এটা বাৰ্তা দিব খুজিছোঁ, যাতে আহক, সকলোৱে ওলাই আহক, এই ঘটনাৰ গৰিহণা দিয়ক, আৰু সকলোৱে এটা প্ৰাৰ্থনা জনাওক যে এই ঘটনা যেন ভাৰতবৰ্ষত কোনোদিন নঘটে। আৰু এই কাৰ্যৰ বিৰুদ্ধে যিসকল ব্যক্তি সেনা নিয়োজিত হৈছে, তেখেতসকলক শক্তি দিয়ক, যাতে দেশৰ ভাৰতবৰ্ষৰ কাৰণে যুদ্ধ কৰিবলৈ সাহস যোগাব পাৰে। তেওঁলোক সকলোৱে সুৰক্ষিত হৈ থাকক, তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোলৈ আৰু কামনা কৰিছোঁ এই বৃদ্ধাবাসৰ সমূহ আইতাৰো দীৰ্ঘায়ু কামনা। চেলিউট তিৰংগা অসম মিডিয়া দলক মই নমস্কাৰ জনাইছোঁ। আজি আমি চেনেহৰ আইতাসকল সকলোৱে আমি শোকত মৰ্মাহত হৈছোঁ। কাশ্মীৰত হিন্দু মুছলিমৰ যি যুদ্ধ বৰ্তমান চলি আছে, তাত আমি আটায়ে বৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু তাত যিসকল ব্যক্তিৰ মৃত্যু হৈছে, তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মৃত্যুৰ সকলৰ চিৰশান্তি লাভ কৰক, আৰু তেওঁলোকৰ আত্মাৰ সদ্গতি হওক, আৰু তেওঁলোক য'তেই আছে ত'তে যেন তেওঁ সুখে শান্তিয়ে থাকে, তাৰ বাবে আমি আটায়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভাৰতবৰ্ষত, গোটেই পৃথিৱীত এনেকুৱা ঘটনা যাতে আৰু ভৱিষ্যতে নহয়, তাৰ বাবে আমি আটায়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এই চেনেহৰ আইতাসকলে সকলোৱে লগ হৈ আমি আজি শ্বহীদৰ শ্ৰীচৰণত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক, আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই তেওঁলোকৰ এই শ্বহীদসকলৰ আজীৱন যাতে স্মৃতি মনত ৰাখি তেওঁলোক যাতে তেওঁলোকক জীয়াই ৰাখিব পাৰে,
তাৰ বাবে আমি তেওঁলোকলৈ অনুৰোধ জনাইছোঁ। আৰু আটাইতকৈ আমাৰ বৰ দুখৰ কথা যে আমাৰ চেনেহৰ আমাৰ অতি মৰমৰ কন্যা সদৃশ আমাৰ জ্যোতিকা আইদেউ কাশ্মীৰলৈ 6 এপ্ৰিলত গৈছিল আৰু 12 এপ্ৰিলত সুস্থ সবল শৰীৰেৰে আমাৰ চেনেহ আৱাসলৈ ঘূৰি আহিছে। আমি ভগৱানৰ শ্ৰীচৰণত ধৰি প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁ যেন কোনো বিপদ আপদ নোহোৱাকৈ আমাৰ মাজলৈ ঘূৰি আহে। ভগৱানে আমাৰ প্ৰাৰ্থনাত সন্তোষ হৈ তেওঁ সুস্থ সবল শৰীৰেৰে আমাৰ মাজলৈ ঘূৰাই আনিছে। তেওঁ এই বিপদত নপৰাৰ বাবে আমি ভগৱানৰ ওচৰত সদায় চিৰকৃতজ্ঞ।